ঐ পৰবি নকন হাই হাই সো হেল্ল' গাইজ ওয়েলকাম বেক টু নিউ ভিডিঅ' চ' আজিলৈ আহিলোঁ আপোনালোকৰ নতুন এটা ভ্লগ মই চ' বহুত দিন ভ্লগ দিব পৰা নাছিলোঁ চ' আজি ভ্লগ এটা দিম বুলি ভাবিছোঁ লগতে আজি মানে পাহাৰৰ ওপৰত আহিছোঁ খাবৰ কাৰণে বেলেগ পাহাৰ আমি যিটো পাহাৰ নৰ্মেলি যাই থাকোঁ ৰিচেণ্টলি গৈছিলোঁ এইটো পাহাৰ নহয় নতুন বেলেগ এটা পাহাৰ বিচাৰিছোঁ ধুনীয়া অলপ পানী ঝৰ্ণা টাইপৰ অলপ আছে জেগা তাতে বাচন বৰ্তন ধুব পাৰিম লগতে আজি অলপ মেগী পাৰ্টি কৰিম লগতে আমি আজি কোনো মানে এইগিলা জ্বলোৱা চিষ্টেম কৰা নাই খৰিত আমি গেছ লৈ আহিছোঁ সৰু গেছ চাব পাৰে সৰু গেছ আছে আৰু আমাৰ পাৰ্টিৰ কণী মেগী চব আছে আৰু লগতে আজি মোৰ লগত আছে মোৰ দস্তিবিলাক চাওক এই মানৱ ৰেকিবোৰ চাব পাৰে ত' ধুনীয়া এটা জেগা চিলেক্ট কৰিছোঁ যাই পিনে আপোনাক দেখাই আছোঁ বলক ব্লগটো এতিয়া আৰম্ভ কৰি দিলোঁ বাকী এতিয়া মানে উঠি পিনে কি কৰিম দেখাম লওক ঠিক আছে চ' গাইজ চাব পাৰে কি ধুনীয়া জেগা চাওক আপোনালোকে ধুনীয়া খেজুৰ গছ এটা আছে ইয়াতে চাব পাৰে খেজুৰ গছ আৰু আমাৰ খানাটো হ'ব এইফালে দেখাই দিছোঁ মই আপোনালোকক চাব পাৰে এইফালে আমাৰ খানাটো হ'ব কি ধুনীয়া খেজুৰ গছ এটা আছে ইয়াতে বহি খাব পাৰোঁ আমি ইচ্ছা কৰিলে আৰু এইফালে আৰু এটা চিক্ৰেট জেগা আছে দেখা আছে আপোনালোক কি আছে মই বলক মোৰ লগত চাওক বস্তু থৈ দিছোঁ আৰু এইফালে সৰু চাই এটা জেগা আছে মই আপোনালোক দেখাই দিছোঁ চাওক গাইজ কি ধুনীয়া পানী আছে এইফালে চাওক পুৰা ধুনীয়া এটা জেগা চাওক চাওক কি আমাৰ এইফালে বক্স আনিছোঁ গাইজ চ' এতিয়া বক্সত বজাব আৰু গানৰ আমেজ ল'ম পুৰা ধুনীয়াকৈ আমাৰ বক্স আনিছোঁ পুৰা বক্স বজাম ধুনীয়াকৈ এতিয়া একদম মজা গান বজাম আৰু চাওঁ বক্সটো চাই দি চাওঁ বক্সটো চাওঁ পুৰা মজা বক্স ভাল লাগছে গান পুৰা গাইজ গান চান বজাই দিছোঁ পুৰা মজা লৈ আছোঁ চ' গাইজ এতিয়া কি বস্তু ভালকৈ অলপ আনবক্সিং কৰোঁ কি এইটো দেখা ভালকৈ আপোনালোকক দেখুৱাই হোৱা নাই বস্তুবিলাক চাওক দেখা বস্তু দেখা দি কি আনিছোঁ এইবিলাক চাওক কণী ভাঙব ভালকৈ ৰ আমাৰ হেতা এইটো চাওক হেতাটো চাওক অঁ দেখা দি কি আছে পানী বটল অঁ বঢ়িয়া ঠিক আছে এতিয়া চব ছেট আপ কৰোঁ আমি গাইজ বঢ়িয়া চ' গাইজ এতিয়া আমি বস্তু ছেট আপ কৰি দেখাইছোঁ কি বনাই কি কৰোঁ তেল দেখা দি তেল মিঠাতেল গাইজ পিয়ৰ মিঠাতেল গাইজ ডেকা পাৱাৰ জেগাটো চুজ কৰাৰ আমাৰ এটাই কাৰণ যিহেতু পানীৰ সুবিধাটো আছে চাওক পানী এতিয়া চব্জি ধুওঁ আমি চাওক আপোনালোকে চাওক গাইজ চব্জি ধুওঁ আমি এয়া ভালকৈ ধুওঁ পানী এই ডেকা হ'ব পানীখিনি পেল দি পেলাই তাতে কি পেলাইছা বাল্টাতে পৰি যায় এইগিলা সেই কি হ'ব কচোন
পুৰা বক্স গান চান বজাই পুৰা মজা কৰিছে বনাব লাগে আৰু খাব লাগে মজাকে আমি দেৰিকে গুচি যাম চ' গাইছ মানে আজি মানে কি হ'ল গাইছ কটাৰী নপালোঁ চব বস্তু কটাৰী নপালোঁ গাইছ চ' এনেকৈ চাওক কি কৰিছোঁ চাওক অলপ মানে অলপমান গাইছ যোগাৰটো কৰিব লাগিব কি কৰিব উপায় নাই কটাৰী নপালোঁ গাইছ চক পিয়াজ কাটি আছে কেনেকে এতিয়া হাতে দিয়ে পিয়াজ আজিকালি গালি ওলাব দেই মোৰ মুখৰ পৰা তোৰ লৈ গাইছ চক এতিয়া কেনেকে পিয়াজ কাটি আছে পুৰা চেমটি দি কি কৰিব গাইছ উপায় নাই চব বস্তু আনিলোঁ আমি কটাৰী নপালোঁ গাইছ কি ক'ম আৰু WTF মুভমেণ্ট গাইছ তো গাইছ এতিয়া ইহঁতে চব্জি কাটা হৈ গৈছে এতিয়া আমি মেগীটো এতিয়া ৰেডি কৰাৰ টাইম আহি গৈছে অ' ভাইনো বস্তু যোগাৰ কৰি ফেলে জল্দি কৰ তই ফেলে এয়া প্লেটো আছে আমাৰ তাত নজ্বলালে বেয়া হৈ যাব কথাটো আমাৰ ডাইৰেক্ট ভানু হাততে লাগিছিলে সেইকাৰণে বতা দি আছে আমাৰ অলপ বতাত যাব লাগিছিল কিন্তু বতাহটো অলপ বেছি জোৰছে দি আছে কাৰণে হ'ব চলি যাব দি ইফালে নিব নোৱাৰো কাৰণ ইফালে গৰুৱে গোবৰ গুছ এতিয়া তেল লাগব আমাক চ' গাইছ ফাৰ্ষ্ট আমি কণী ভাজি ল'ম কণী আনিছোঁ তাৰ মেগীটো বনাম কণী ফেলে এনেকা আৰু তেল লৈ আন আৰু গাইছ যোগাৰ এটা কৰিছোঁ মানে অলপ নিমখ চিমখ আনিব কাৰণে নিমখটো মানে ইয়াত লৈ আনিছোঁ চাব ই গাইছ নিমখ ইয়াতে আনিছোঁ চাওক অকমানে গাইছ নিমখ অকমানে ইমানো আনা নাই কণীটো এতিয়া আমি হৈ যাব গাইছ কিবাকে অ' প্লেট আৰু টানচোন তাতে কণী ভাজা থ'ব লাগিব ইফালে চচপেনটো আমাৰ গৰম হৈ গৈছে পুৰা এইটো অকমান সমান জেগাত আনা ভালো অ' বে জেগাটো তেৰা হ'ল বে অলপ হয় পাৰিছো এনে ভিতৰত চলা দে দেই মোৰ কণীটো ডাঙৰ হাই হাই এটাকে ভাজিলি কি অঁ কি ধুনীয়া গন্ধ ওলাই আছে গাইছ পুৰা মজা গন্ধ খাই মজা লাগিব চ' গাইছ এই ফাৰ্ষ্ট কণীটো হৈ গ'ল বনোৱা আমাৰ ৰাখি দিলোঁ এতিয়া সেকেন্ড কণীটো ও মাই গড বেয়া ভাষাও কৈ আছে ভানু হৈছে মানে কি কৰি দিছে এতিয়া আমাৰ ঠাত কণী দিয়া এতিয়াতো দিম চব দুটা কণী হৈছে এতিয়া আমাৰ ঠাত কণীটো দাও মানুহ ঠাত কণী ইজি এইটো ফেলে চব্জি ক'ত চব্জি এই গুচা আগলা ফেলে দিলে দি পুৰা মেগী চাই ল পুৰা মই গাইছ আৰু তলতো আছে কেইটামান পুৰা আঠটা কেইটামান আছে মেগী ইয়াতে চক মেগী বহুত আছে আমাৰ তাত এয়া খাই আছে কি ধুনীয়া গন্ধ গাইছ গন্ধটো বঢ়িয়া হৈছে না ভানু এটা কাম কৰচোন মেগী কি চালে মেগীৰ মছলা অলপ দি দিওঁ গাইছ ভাজি লওঁ মেগী মছলা দি মই খুলো তই নাটক নকৰবি আকৌ আনে নে ভিতৰে ফাটবা লগা হৈছে ক'ত থলি মই এইটো আনচোন পেকেটটো ফেলে আন এইটো ফেলে আন চব মেগী ইনকে কৰিবি নেকি এটা মেগী খুলি খুলি থওঁ থ তো গাইছ এইফালে মছলাটো ঢালি দিলে মেগীৰ এইফালে পুৰা একদম মেগী ফালাত লাগি গৈছে এইকেইটা কি গন্ধ শুনচোন কি গন্ধ হৈছে আহা কি মজা গোন্ধ বঢ়িয়া লাগি গৈছে জুইটো অলপ কমাই দে মোৰ মতে চিং ভালদৰে চিং এইফালে পুৰা এইফালে বনোৱাত লাগি আছে আৰু মছলা ঢালি আছে মেগীৰ থাল চব মছলা খুলি থাল এটা থাল খুলি মছলা খুলি আৰু গ'ল এই আছে দুটা থাল না
পানী বটল লৈছোঁ পানী বটলটো আন পানী বটল ভাল পানী বটল ভাল পানী বটলটো আন বেয়াটো দি আমাৰ তাতে ৰখা আছে ওচৰত অলপমান পানী দিবি অলপমান দিবি এইফালে চব কি মেগী মছলা খাইছে কেনেকা টেষ্টটো কেনেকা মজা একেবাৰে মজা মেগী খাইছিলোঁ গোন্ধটো বহুত বঢ়িয়া ওলাইছে অ' গাইছ মই বনাইছোঁ গোন্ধ ভাল নহ'ব গাইছ ইচব কি ইচব এইফালে কণীটো ভাজোতে ক'লা ক'লা অলপ প্ৰব্লেম হ'ল গাইছ কণীটো বনাওঁতে কিবা হ'ল বুজি নাপালোঁ চ' গাইছ কণীটো অলপ প্ৰব্লেম হৈ গ'ল বাদ দিলোঁ বাকী চাওক কত্ৰিছটো গাইছে কোৱা নাই গাইছে মোৰ ধৰ চ' কত্ৰিছটো কোৱা নাই এনেকৈ কৰিলোঁ আৰু কিবাকৈ চাওক কেনেকৈ চব্জি কাটিছোঁ আমি চাওকচোন কেনেকৈ দিলোঁ চব ধুনীয়াকৈ হৈ গৈছে কিন্তু গাইছ তো গাইছ চক ইয়াৰ ভিউটো চাই লওক একদম মজা পাহাৰ একদম ইফালেও পাহাৰ বহুত ধুনীয়া জেগা তো জেগাডোখৰ বহুত ধুনীয়া আছে চাই লওক মই আৰু অলপমান ওপৰত উঠি আহিছোঁ আৰু ওপৰত যাব পাৰে কিন্তু যোৱা নাই মই চ' গাইছ এতিয়া পানীখিনি দি দিওঁ এই ডাঙৰ বটলটো আন 0.6 এক্সাত কৰিছে গাইছ এতিয়া পানীটো দি দিওঁ চব গাছ দূৰত যাওঁ ভালকৈ দেখা দূৰৰ পৰা এটা গাছ চব পানী দিয়েছে ভালো আমার এটা পুরো মুগারে কাষত আহি দেখা সব কালার দি মুগা রখিয়েছে এটা কে হবে এটা সাই গতে মেগী বনোৱা হ'ব চ' গাইছ চাব পাৰে মেগীৰ আমাৰ উতল আহি গ'ল চ' এতিয়া অলপমান লৰাই দিওঁ মেগীটো এতিয়া খাৱাৰ সময়ত লগ পাইছোঁ লগ গাইছ এতিয়া আৰু ভিডিঅ' নকৰোঁ খাৱাৰ সময়ত লগ পাম একেবাৰে চ' আমি খানা এটা খেজুৰ তলত খাম খেজুৰৰ তলত ধুনীয়া জেগা আছে চবৰে বস্তু চস্তু লৈ গ'লোঁ খানা বনোৱা হৈ গ'ল এতিয়া খাব লাগে আমি লৈ যাই আছোঁ চ' গাইছ ইফালে আমাৰ খানা চলি আছে এতিয়া খানাটো খাব লাগে ধুনীয়াকৈ বহি লৈছোঁ পৰা আমি ভালকৈ বহিলোঁ পুৰা একদম পানী লিমিট খাবি পানী খতম হৈ যাব দে খানা ভাগা নাই এতিয়া কি কৰে দেখা চাওঁ কি গাছ এটা মই ইয়াক লাৰি পুৰকে নেকি মোৰ মাথা তুলি আছে ঠিক মাৰ খুচ খুচ জেগা এতিয়া কতি ধান বনা গম পাবি শিঙেদি গম পাবি তেতিয়া এই দেখা পঢ়বি বা ভালকৈ ধু দে ধু এতিয়া এই যাব কাম নাই ভাল দেখাৰ আহবা লৈ আমি ঘৰতে ভালকৈ ধুমি লৈ আনিছি ঘৰতে ভালকৈ সেইখিনি এনেকৈ লৈ যোৱা হৈছে যোৱা আখলি বাই দিছিলোঁ অকল চব পেক কৰি থোৱা এতিয়া যাওঁতে আৰু ক'লো নহ'ব আমাৰ চকাই আমাৰ বস্তুখিনি পেক কৰি থৈ দিলোঁ চাব পাৰে দেখাই দিছোঁ এবাৰ চাওক এয়া বেগত চাওক বস্তুখিনি পেক কৰি থৈ দিলোঁ এতিয়া অলপ বহু খানা খাই ল'লোঁ অলপ বহু এতিয়া যাওঁতে ভিডিঅ' এণ্ড কৰি দিম যে নকৰোঁ চাব লাষ্টৰ আছে ভিডিঅ' চাওক এতিয়া শিলত অলপ বহিলোঁ আমি এতিয়া ঠিক আছে গাইছ দেৰিকৈ লগ পাই আছোঁ বহিলোঁ আৰাম কৰোঁ
কি দেখাব লাগে তোক কি দেখাব লাগে চগাই যদি পানীত নামি আছে মই পানীত নামো গাইছ নামক দে এটি চাই আছো ঐ মাজে যাচোন অলপমান ধৰটা নাই দিয়া যাচোন যা যা না ঐ দেখা পুছাই আছো ধৰি হাত ধৰি আছো মই হাত ধৰি সাপ চাপ থাকব দে সাপ চাপ থাকব হাত ধৰি আছো জানা জানা যা যা ঐ ঐ পৰবি এ নকন নকন দোৱা না এই আৰে কোন দোৱা এই নকন 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 দোৱা নকয় এই দোৱা নকয় এইটো পেন দিছে নকবি নকবি ট্রেন জিকছি নে এই পানী কেইটা ঘূৰা খোলা কৰি দিলি ভাল তহঁতি কৈছে দোৱা নাই কিয়া ট্রেন সে দিগিল না বাল তোর কেনে একোই নাই তোৰ পেণ্টটো অলপ বেছি হ'ব দি চ' গাইছ আজিৰ ভ্লগটো ইয়াতে এণ্ড কৰি দিলোঁ যদি ভিডিঅ'টো অলপ ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং বাই বাই সাবস্ক্রাইব বাই 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 বাই